হাই বন্ধুসকল, যোৱা ৰাতি মোৰ লগত এটা ঘটনা হৈ গ'ল ফেচবুকৰ লগত জড়িত। তাৰ মানে আননোন আইডি এটা ফেচবুক ছোৱালী মানুহৰ নামত মোৰ লগত ফ্ৰেণ্ডশ্বিপো নাই, আননোন হয়। মোক মানে ডাইৰেক্ট মেছেজ কৰিছে, মানে বেয়া ধৰণৰ কথা, মানে তেনেধৰণৰ মানে মেছেজ কৰিছে। মই ঘটনাটো গম পাই গ'লোঁ, এনেধৰণৰ বৰ্তমান বহুত মানে স্কেম হৈ আছে, ফ্ৰড হয় আচলতে এইবিলাক। তে মানে সেই তাৰ মেছেজটো মই চাই, মানে কথাৰ ধৰণটো চাই মই নিজে গম পালোঁ যিটো ফ্ৰড বুলি। তাৰপিছত মই সিহঁতৰ লগত মানে সুৰ মিলাই ৰেছপন্স দিলোঁ। ৰেছপন্স দিয়াতে সিফালৰ পৰা ভালেখিনি মানে মোক ৰেছপন্স দিলে। লাষ্টত মোৰ ফোন নাম্বাৰ বিচাৰিছে। মানে ফোন নাম্বাৰটো ল'ব পাৰিলে মোক ডাইৰেক্ট ভিডিঅ' কল কৰি মানে সিফালে বেয়া ধৰণৰ কিবা দেখুৱাব। ছোৱালী অৰিজিনেলি থাকে সিহঁত, দেখুৱাব। আৰু যেতিয়াই মোৰ মুখটো তাত দেখা পোৱা যাব, লগে লগে সিহঁতে স্ক্ৰীন ৰেকৰ্ড বা স্ক্ৰীনশ্বট মাৰি মানে মোক ব্লেকমেইলিং কৰা আৰম্ভ কৰিব। এই উদ্দেশ্যই ব্লেকমেইলিং কৰা, মানুহৰ পৰা টকা ডিমাণ্ড কৰিব। তাৰমানে সেইটো মানে পালাত যাতে কোনো নপৰে, সেইটোৰ কাৰণে আচলতে মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো। তাৰমানে আৰু সিহঁত ইমান বদমাছ যে মোৰ লগত যিমান মানুহ ফ্ৰেণ্ডশ্বিপ আছে, যিবিলাক আছে মিউচুৱেল ফ্ৰেণ্ড আছে, সি মানে চাই যিবিলাক ফ্ৰেণ্ড এক্টিভ আছে মোৰ লগত, সিহঁতৰ লগতো ফ্ৰেণ্ডশ্বিপ কৰি লাষ্টত সি এই ভিডিঅ' কলত যেতিয়া মোৰ চেহেৰাটো আহি যাব, তাত কি কৰিব, মোৰ ফেচবুকত মানে টেগ কৰিব, মোক পইচা ডিমাণ্ড কৰিব। মই যদি টকাটো নিদিওঁ, যিখিনি পইচা ডিমাণ্ড কৰিব, মই যদি পইচাখিনি নিদিওঁ, সিহঁতে কৰিব ডাইৰেক্ট মোৰ ফেচবুকক টেগ কৰি, মোৰ আইডিক টেগ কৰি সিহঁতে পষ্ট কৰিব। সেই বেয়া ফটো আৰু মোৰ মুখ থকা ফটোখন টেগ কৰি পষ্ট কৰিব। আৰু মানে মানুহে লাজৰ ক্ষেত্ৰত, মান সন্মানৰ কথা আছে, সেনেকুৱা হ'ব বুলি ভয়তে আচলতে টকাখিনি দি দিয়ে। আচলতে সিহঁতে যাতে চান্সটো নাপায়, আমাৰ পৰা যাতে চান্সটো নাপায়, আমি আচলতে মই সিহঁতৰ লগত মেছেজ কৰা সময়ত যেতিয়া দেখা পালে মোৰ কথাখিনি অলপ সিহঁতৰ লগত মিলা নাই, মই অলপ বেলেগ ধৰণে কথা কৈ আছোঁ, তেতিয়া মানে মানে চেঞ্জ কৰি সিহঁত মেছেজ কৰা বন্ধ কৰি দিলে মোৰ লগত। তে মই গোটেইখিনি স্ক্ৰীন ৰেকৰ্ড কৰিছোঁ, মোৰ লগত কি কথা হৈছে এইটো মই দিম, ইয়াত আপোনালোকে চাব পাৰিব, মই শ্বেয়াৰ কৰি দিম। আচলতে সিহঁতৰ কথাৰ সুৰত যাব নালাগে। আচলতে যিবিলাক মানুহ সেইটো লাইনত অলপ যিহেতু মানে এট্ৰেক্টিভ আছে, সেই মানুহবিলাক আচলতে ফচি যায় আৰু লাষ্টত টকা পইচা দিব লগা হয়। এনেকুৱা বহুত কিছুদিন আগতো গুৱাহাটীৰ এজন সাংবাদিক, তেখেতে এইটো কেছত পৰিছিলে। বহুত হৈ আছে কমন কেছবোৰ বৰ্তমান এইটো। তেনেকুৱা মানে ফ্ৰডৰ পালাত যাতে কোনো এয়া চাওক, সতৰ্কবাণী এটা, মুৰ্গী এজনীয়ে মোক মুৰ্গা বনাবৰ কাৰণে জাল পাতি আছে। হাই বুলি দিছে, আজিয়ে 7:30 মানত, এতিয়া 8:10 ৰাতি, সন্ধিয়া। মই থাম দিছোঁ, তাৰপিছত ডাইৰেক্ট কি মেছেজ দিছে, কেনেকুৱা মুৰ্গা মানে বনাব আৰু মোক। হাম ভি ইছি খেত কা মূলি হে ভাই। কিমান পাই আছোঁ এইবিলাক, চাওক কেনেদৰে মানুহক পতায়। লাষ্টত এনেকৈ মেছেজ দিব, ফোন নাম্বাৰ ল'ব, এইটো হোৱাটছআপ নাম্বাৰ বিচাৰিছে। নাম্বাৰটো যিহঁতে বুজি নাপায়, যিহঁতে এইটো লাইনত অলপ উইকনেছটো আছে, সিহঁতে নাম্বাৰ দি দিব। ডাইৰেক্ট সিহঁতে কল কৰি সিফালে এটা মানে বেলেগ ধৰণৰ চিটুৱেশ্যন এটা হ'ব, মানে প্ৰাইভেট পাৰ্টছ কিছুমান দেখাব, ইফালে নিজৰ মুখখন ভিডিঅ'ত আহি যাব। লগে লগে সিহঁতে স্ক্ৰীন ৰেকৰ্ড বা স্ক্ৰীনশ্বট মাৰি সেই নাম্বাৰটো সেই ফেচবুকৰ আপোনাৰ নিজৰ আইডিৰ পৰা আইডিক মানে টেগ কৰিব, নিজৰ যিবিলাক ফ্ৰেণ্ড লিষ্টৰ ফ্ৰেণ্ড আছে সিহঁতক টেগ কৰি মানে জনাব। আগতে নজনাব, আগত টকা ডিমাণ্ড কৰিব, যদি টকা দিয়া নহয় তাৰপিছত টেগ কৰিব। মানে এইটো হ'ল এটা চাল, এইটো অনলাইন আছে এতিয়াও, নেহা শৰ্মা বুলি। কেনেধৰণৰ বদমাছ খেলা। এইবিলাকৰ পৰা মানে যিমান পৰা যায় দূৰত থাকিব লাগিব। মই ৰেছপন্স দিছোঁ, চাওঁ কি কৰে। লাষ্টত বুজি পাইছে অলপ কিজানি যে এনেধৰণেতো মোৰ মেছেজৰ মানে ষ্টাইলটো অলপ বেলেগ ধৰণৰ। এতিয়া কোনো ৰিপ্লাই দিয়া নাই বৰ্তমানলৈকে, বহুত সময় হ'ল। এইবিলাক হ'ল স্কেম। মানুহক মানে কেনেধৰণে বুৰ্বক বনাই সিহঁতে। মানুহৰ মান সন্মানৰ খাতিৰত টকা পইচা দি দিয়ে, যি ডিমাণ্ড কৰে দি দিয়ে লগে লগে। কাৰণ সেইটো ভাইৰেল হৈ গ'লে আকৌ নিজৰে মান সন্মান যাব। এইটো কিমান পাই আছোঁ এইবিলাক নিউজত আজিকালি, আৰু মানুহ নাপালে বুৰ্বক বনাবৰ কাৰণে। ঠিক আছে, সকলোৱে সাৱধান এইবিলাক স্কেমৰ পৰা।
কেতিয়াও ৰেছপন্স দিব নালাগে এইবিলাকক, লগে লগে ব্লক কৰিব লাগে। ডাইৰেক্ট মেছেজ মোৰ লগত ফ্ৰেণ্ডশ্বিপো নাই, একো নাই, ডাইৰেক্ট মেছেজ কৰিছে এনেকৈ। তো সকলোৱে সাৱধান হৈ থাকিব, সতৰ্ক হৈ থাকিব, এনেধৰণৰ জালত যাতে কোনো নপৰে।